তো গাইছ এইটো হৈছে ৰাজাপাৰাৰ ঘটনা। তো ৰাজাপাৰা মেইন টাউনৰ পৰা 3 কিলোমান ভিতৰত এই ঘটনাটো হৈছে। তো পথাৰৰ মাজতে এটা বনৰীয়া হাতী মৃত্যু হৈ আছে। দেখিলে ভয়ো লাগে। তো কিন্তু হাতীটো যোনখিনিত মৃত্যু হৈছে তো তাৰে ধানখিনি কাটি কুটি আগতে চপোৱা হৈছে। তো সেই ঠাইখিনিত হাতীটোৰ মৃত্যু হৈছে। তো হাতী চাব অহা মানুহ চাওক না গাইছ, কিমান মানুহ। তাকে কথাটো শুনা পাই ময়ো চাব আহিলোঁ। এনেতো জিন্দা হাতীৰ ওচৰত গ'লে গায়ে কঁপি থাকে। তো ওচৰত হাতী দেখিলে গাৰ নোম একদম থিয় হৈ যায়। তো এনেকৈ মৃত্যু হৈ থকা হাতীটোৰ ওচৰতে আহি পেলাই চালোঁ আৰু। তো চাওক না গাইছ, কিমান মানুহ আহিছে চাব। তো মানুহবিলাক এনেকৈ দূৰৰ পৰা চাই আছিল। তো এই দাদাজনক ফটো মৰা দেখা পাই মানুহবিলাক পূৰা ওচৰ চাপি আহিছে। তো এইফালে কোনোবাই ভিডিঅ' কৰি আছে, কোনোবাই ফটো কৰি আছে। मिला कि नहीं मिला? हाँ कितनी मिला? खाई लो कितनी जगह खाई लो। Not so easy. Not so easy to hold the kidney. Hard. इनके सब very difficult है ना? अरे जितने है